স্বাগতম জনাইছোঁ ৰঞ্জিত ব্লগছৰ অন্য এটা ভিডিঅ'লৈ। তো আজি মই আছোঁ জেবিৰ্ডৰ ৰয়েল ফেশ্বনত। তো আপোনালোকক দেখাম তেওঁলোকেনো কি উইণ্টাৰ কালেকশ্যন আনিছে। তো আপোনালোকক সকলোখিনি মই দেখাবলৈ চেষ্টা কৰিম। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। আৰু মোৰ লগত এইপিনে আছে ইয়াৰ ৰয়েল ফেশ্বনৰ অ'নাৰ নৌদা আছে। তো নৌদাই আপোনালোকক সকলোখিনি দেখাই থাকিব। যিহেতু উইণ্টাৰ ছিজন চলি আছে, তো আপোনালোকক উইণ্টাৰ ছিজনৰ যোনখিনি কাপোৰ আছে সেইখিনি আপোনালোকক দেখাব। তো আহক আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এতিয়া মই আপোনালোকক পোনপ্ৰথমতে দেখাবলৈ চেষ্টা কৰিম ইয়াৰ যোনখিনি জাম্পাৰ আহিছে, যোনখিনি আমাৰ অসমীয়া ট্ৰেডিশ্যনেল। চাওক আপোনালোকে চাওক, এইখিনি ট্ৰেডিশ্যনেল আখৰত লিখা আছে, এইখিনি চাওক দলং ধুনীয়াকৈ লিখা আছে, এইখিনি আপোনালোকে দেখিবলৈ পাইছে। তো এইখিনি দেখাম আৰু ইয়াৰ যোনখিনি আছে যোৰহাটত আৰু মই মানে আপোনাক দেখাই আছোঁ আমাৰ অসমীয়া ট্ৰেডিশ্যন যি মানে আহিছোঁ। যেনেকৈ ইয়াত আছে আপোনাৰ লাচিৰ দেশ। তো আপোনালোকে চাওক আমি ডেকা, লাচিৰ দেশ আমি ডেকা। যোনে অসমীয়াক ভাল পায়, অসমীয়া ট্ৰেডিশ্যনক ভাল পায়, তেওঁলোক যদি এইটো আৰামত আমাৰ ৰয়েল ফেশ্বনত আহি ক্ৰয় কৰিব পাৰিব। এনেকৈ অসমীয়া কালেকশ্যন মই দেখাই আছোঁ। কালেকশ্যন ধেৰ আছে, আপোনালোকক দেখাই থাকিম মই। এই হ'ল খিলঞ্জীয়া, ধেৰ আছে। আৰু এটা আল্টিমেট কালাৰ আছে, মই দেখাই আছোঁ আপোনাক। যিসকলে মানে অসমীয়া ট্ৰেডিশ্যন মানে পোৱা মুস্কিল, আমাৰ যোৰহাটত মানে মই বিশেষ মানে মই থৈছোঁ। আপুনি এইটো চাব পাৰিব, আই লাভ আছাম। এইটো কিমান ধুনীয়া লাগিছে চাওক, আপোনালোকে লগতো চাওক কিমান ধুনীয়াকৈ আহিছে চাওক। এইটো তো এইখিনি আপোনালোকক দেখাই থাকিম। আৰু উইংছ এটা এনেকৈ আপোনাৰ জাম্পাৰ বহুত মানে আপুনি ডিজাইনৰ পাব। আপোনালোকে ৰয়েল ফেশ্বনত আহক, জেবি ৰোডত সোমাই প্ৰথম দোকানটো মানে 80 ৰোড হয়। যেতিয়া আপোনালোকে সোমাব, প্ৰথম দোকান লেফ্ট ছাইডৰ অপজিট AB ৱাইন শ্বপৰ মানে ৱাইন শ্বপটো আছে, তাৰ মুখামুখি আমাৰ ৰয়েল ফেশ্বন। আপোনালোকে আকৌ যেনেকৈ আপোনাৰ উইংছ এটা আপোনাক দেখাই আছোঁ মই এতিয়াই। মই আপোনালোকৰ দোকানৰ এড্ৰেছটো সম্পূৰ্ণ দি দিম, আপোনালোকে এইটো আহিব পাৰিব ইয়াতে। এই হ'ল আপোনাৰ পুমা পাব, এইখিনি পুমাৰ উইন চিটাৰ পাব। উইন চিটাৰ পুমাৰ আহিছে, এইটো চাওক আপোনালোকে কিমান ধুনীয়া কালাৰিঙৰ সৈতে আহিছে চাওক। আৰু কালাৰ আছে, কালাৰ দেখাই আছোঁ, ধেৰ ভেৰাইটিজ আছে। যেনেকৈ আপুনি এইটো পাব, টুপিৱালা আছে, এইটো টুপি। আচ্ছা, এই উইন চিটাৰখিনি কিমানৰ পৰা ষ্টাৰ্টিং হৈছে? উইন চিটাৰ আপোনাৰ 700ৰ পৰা ষ্টাৰ্টিং আছে। আপোনালোকে 700 টকাটো মানে পুমা মাষ্টাৰ কপি, ফাৰ্ষ্ট কপি মাল। আগতে কৈছোঁ এইটো আপুনি পাব। টুপি তেনেকৈ টেগ পাব। নিশ্চয় আপোনাৰ ভিডিঅ' চাব আহিলে ডিছকাউণ্ট হ'বই। আৰু এইটো আছে মানে ছাইটত মই এটা হোৱাইট কালেকশ্যন দেখাই আছোঁ আপোনাক, আল্টিমেট কালেকশ্যন এইবোৰ আহিছে। এডিডাছৰ হয় আপোনাৰ, এই ছাইটত এনেকৈ থাকিব। এইখিনি কিমানৰ পৰা ষ্টাৰ্টিং আছে? এইবোৰ আপোনাৰ 800ৰ পৰা 800ও পাব, 750ও পাব। বা আপোনাৰ ব্লক চাই যোনে আহিব তেওঁক একদম ডিছকাউণ্ট দিয়া হ'ব, না নহয় এইটো আপুনি পাব। আৰু ধেৰ কালেকশ্যন মই দেখাই আছোঁ আপোনাৰ। ইয়াতে কালেকশ্যনৰ অভাৱ নাই, মানে কালেকশ্যনৰ অভাৱ নাই। তো বহুত কালেকশ্যন আছে। তো আপোনালোকে চাওক, এইখিনি আছে কালেকশ্যনখিনি। এইটো আপুনি হেৰি পাব ডাইৰেক্ট। আৰু এটা নতুনকৈ আহিছে চাওক, এইটো এটা টেক শ্বুট। এইটোৰ লগত টেগটো মই দেখাই দিছোঁ। আপাৰ লোৱাৰ দুটাই পাব। এইটো আপাৰ লোৱাৰ দুটা আহিব ন? এডিডাছৰ। এইটোৰ প্ৰাইচটো কেনেকৈ আহিছে? এইটো আপোনাৰ 900ৰ পৰা ষ্টাৰ্ট হ'ব। কিন্তু মাষ্টাৰ কপি, ফাৰ্ষ্ট কপি মাল পাব। বস্তু আপোনালোকে ক্ৰয় কৰক, গেৰাণ্টি আছে, কালাৰ নাযায়। বস্তু আপুনি ধৰিলে গম পাব, বস্তুটো কোৱালিটি দেখিলেও গম পাব। তো ইয়াতে আপোনালোকে আহিব পাৰিব। ইয়াতে সকলো ধৰণৰ, এতিয়া মাত্ৰ আপোনালোকক কেইটামান দেখাইছোঁ। যিহেতু গুদামত বহুত বস্তু আছে, বহুত কালেকশ্যন আছে। তো আপোনালোকক এতিয়া চাওক, আপোনালোকক কেইটামান বস্তুৱে মই দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এটা দেখাইছোঁ মই, আছে আৰু কালেকশ্যন আছে, আৰু কালেকশ্যন মই দেখাম। তো এইপিনে চাওক, এইপিনে ট্ৰেক পেণ্ট আছে, তোমাৰ কপি হয়, কপি ট্ৰেক পেণ্ট আছে। হুডি দেখাব নে উইনচিটাৰ দেখাব? এইটো দেখাইছোঁ। আপুনি এনেকৈ এটা পাব জাম্পাৰ। চেইন চিষ্টেমৰ জাম্পাৰো ইয়াত এইটো আছে, চাওক আপোনালোকে তোমাৰ পাব ধুনীয়াকৈ। নাইকি লগো সতি পাব ন? লগো সতি পাব, মাষ্টাৰ কপি। এইফালে পুমা যেনেকৈ হেৰি পাব, টি চাৰ্ট। ন? হয়,
এইটো চাওক আপোনালোকে পুমাৰ টি চাৰ্টো ইয়াত আছে আৰু সকলো ধৰণৰ আপোনালোকে জিন্সৰ পৰা ধৰি আপোনালোকে ট্ৰেক শ্বুট জিন্স জেকেট সকলো ধৰণৰ বস্তু ইয়াতে আপোনালোকে পাব চ' কালেকশ্যন বহুত আছে ত' আপোনালোকক মই কালেকশ্যনখিনি দেখাই থাকিম আৰু কালেকশ্যন আছে মই কালেকশ্যন আপোনাক দেখাই দিছোঁ কালেকশ্যনৰ অভাৱ নাই কালেকশ্যন বহুত কালেকশ্যন আছে আপোনালোকে আহিলে নিজে গম পাব নিজে আপোনালোকে এবাৰ ভিজিট কৰক দোকানত তেতিয়া আপোনালোকেতো মন পচন্দ মতে আপোনালোকে নিব পাৰিব চব চাইডত আপুনি হেৰি পাব এইটো এটা জৰ্ডানৰ হয় জৰ্ডান মাষ্টাৰ কপি হয় মাষ্টাৰ কপি এইটো কিমানৰ পৰা ষ্টাৰ্টিং আছে এইটো আপোনাৰ 700ৰ পৰা এইটো 700ৰ পৰা হয় চব 700ত আপোনালোকে কোৱালিটি কাপোৰ পাব যোনখিনি আপোনালোকে কোৱালিটি বিচাৰিছে কোৱালিটি কাপোৰ পাব যিহেতু কম দামত আপোনালোকে কাপোৰখিনি পাব তো চাওক ইমান ধুনীয়া কালেকশ্যন ৰাখিছে দাদাই তো আৰু দাদা কি দেখাব আৰু জিন্স দেখাব নেকি জিন্স আছে মই দেখাই আছোঁ আপোনাক আপোনালোকক কালেকশ্যনখিনি ইয়াৰ পৰা দেখাই দিছোঁ তাৰপিছত আপোনালোকক খুলি দেখাম তো চাওক আপোনালোকে জিন্সৰ কালেকশ্যনখিনি চাওক তো আৰু বহুত কালেকশ্যন আছে দাদা গৈ নতুন ট্ৰেক জৰ্ডানৰ ট্ৰেক দেখাইছোঁ তো এতিয়া চব জৰ্ডানৰ ট্ৰেক দেখাব চাওক তো এইটো চব জৰ্ডানৰ ট্ৰেক হয় এইটো কিমানৰ পৰা ষ্টাৰ্টিং আছে এইবোৰ 300ৰ পৰা 300 ন ফাৰ্ষ্ট কপি মাষ্টাৰ কপি পাব ফাৰ্ষ্ট কপি আপোনালোকে পাব এইটো চব স্কেনাৰ ডাইৰেক্ট স্কেনাৰ কৰিব ইয়াত দিয়া আছে স্কেনাৰ কৰি আপুনি গম পাব এইটো মাষ্টাৰ কপি হয় না ফাৰ্ষ্ট কপি হয় হয় আমি মাষ্টাৰ কপি কৈছোঁ ফাৰ্ষ্ট কপি কৈছোঁ তো ফাৰ্ষ্ট কপি পাব আপুনি মাষ্টাৰ কপি হ'লে মাষ্টাৰ কপি পাব সেইকাৰণে দিয়া হৈছে ইয়াত আপুনি নিজে মানে গুগলত গৈ চাৰ্চ কৰিব পাৰে একদম আল্টিমেট মাল এনেকৈ ঢেৰ কালাৰ আছে তো আপোনালোকে দেখিছে যে ইয়াতে কালেকশ্যনৰ কোনো অভাৱ নাই তো কালেকশ্যন বহুত কালেকশ্যন আছে যিহেতু গুদামতো আৰু বস্তু আছে আপোনালোকক মই এতিয়া কিছুমান বস্তুৱে আপোনালোকক দেখাব পাৰিছোঁ তো চাওক আপোনালোকে কালেকশ্যনখিনি আপোনালোকক মই দেখাই আছোঁ বহুত কালেকশ্যন আছে তো আহক আৰু কি দেখাব দাদাই চাই লওঁ আমি তো এতিয়া মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ ইয়াত জেকেট যোনখিনি জেকেটৰ কালেকশ্যন আছে ইয়াত জেকেটো আপোনালোকে পাব এইটো জেকেট আপোনাৰ বোথ চাইড জেকেট না বোথ চাইড মই দেখাই আছোঁ এইটো চাওক আপোনালোকে এইটো বোথ চাইড জেকেট হয় এফালেও পিন্ধিব পাৰিব এফালে ৰেড লগো এইটো থাকিব ধুনীয়াকৈ লগো দিয়া আছে এই চাইডো পিন্ধিব পাৰিব দুইটা চাইডত ন দাদা এইটো ষ্টাৰ্টিং প্ৰাইচ কিমান আছে ষ্টাৰ্টিং প্ৰাইচ 3000 টকাৰ পৰা ষ্টাৰ্ট আছে 3000 ন অঁ তো আৰু এটা কালেকশ্যন মই আপোনালোকক দেখাইছোঁ চব এইটো এটা নতুন কালেকশ্যন যিহেতু এতিয়া এইটো য়েল্ল' কালাৰটো আৰু য়েল্ল' আৰু ব্লেকত এইটো কালাৰটো বহুত চলিছে এতিয়া তো এইটো কালেকশ্যন দেখাইছোঁ আৰু আছে এনেকৈ ঢেৰ ভেৰাইটিজ আছে আৰু বহুত কালেকশ্যন আছে ইয়াত ভিজিট কৰক ভিজিট কৰিলে আপোনালোকে সকলোখিনি পাই যাব তো আপোনালোকৰ মন পচন্দ মতে ইয়াৰ পৰা আপুনি কাপোৰ লৈ যাব পাৰিব তো আৰু দেখাম এতিয়া আপোনালোক জিন্স দেখাম দুটামান জিন্স দেখাই দিম দাদা জেন্স তো এতিয়া আপোনালোকক মই জিন্সৰ কালেকশ্যনখিনি দেখাম জিন্সৰ কালেকশ্যন আপোনালোকে চাওক ইয়াতে বহুত ভেৰাইটিজ জিন্স আছে তো ইয়াতে আপোনালোকে ব্ৰেণ্ডেজৰ পৰা চবখিনি আপোনাৰ জিন্স পাব তো ল' বাজেটৰ পৰা আপোনালোকে হাই বাজেটলৈকে আপোনালোকে জিন্স ইয়াতে পাব তো আহক আমি এতিয়া জিন্সৰ কালেকশ্যনখিনি চাই লওঁ তো এইপিনে দাদাই দেখাইছে জাৰা হয় তো জাৰাৰ ন মালটো চাওক আচ্ছা আপোনাক কালাৰ নাযায় এইটো জাৰাৰ ন হা জাৰা ইয়াৰ ষ্টাৰ্টিং ৰেঞ্জ কিমানৰ পৰা আছে ইয়াৰ ষ্টাৰ্টিং ৰেঞ্জ আপোনাৰ 700 পৰা ষ্টাৰ্ট 700 পৰা ন ইয়াৰটো কালাৰটো চব কালাৰ পোৱা হ'ব সব এভৰি বহুত কালাৰ আছে আপোনাৰ এইবোৰ জিন্স আপোনালোকে লৈ যাব কালাৰ নাযায় গ্যাৰাণ্টি আছে 700 টকাৰ পৰা ষ্টাৰ্ট কৰিছোঁ জিন্স আপোনালোকে আহক 700 টকাৰ পৰা জিন্স ন হয় হয় মাত্ৰ 700 টকাৰ পৰা ষ্টাৰ্ট কৰিছোঁ চাওক আপোনালোকে এইটো জিন্স আপোনালোকে 700 টকাৰ পৰা ইয়াৰ পৰা লৈ যাব পাৰিব হয় কিমান ধুনীয়া জিন্স হয় আপোনালোকে চাই লওক কালাৰবোৰ মই দেখাই দিছোঁ কালাৰ আপোনালোকক এক কালাৰ পাব আপুনি আচ্ছা এইটো এটা কালাৰ আছে কালাৰ ঢেৰ আছে কালাৰ আপোনালোকে ইয়াতে ভিজিট কৰক আৰু কালাৰ আপোনালোকৰ যোনটো কালাৰ পছন্দ হয় সেইটো কালাৰ আপোনালোকে লৈ যাওক আৰু তো এইবিলাক ষ্টাৰ্টিং ৰেঞ্জ 700 পৰা ন 700 পৰা ষ্টাৰ্ট আপটো কিমানলৈকে আছে জিন্স আপুনি চাওক ষ্ট্ৰেচেবল হয় আপুনি কালাৰ এবাৰ লোৱাৰ পাছতে কালাৰ যদি যায় আপুনি ক'ব কমেণ্টত লিখি দিব আপোনাৰ দোকানৰ মাল বেয়া বুলি যিসকলে মাল লৈ গৈছে তেওঁসকলে কাষ্টমাৰ আকৌ আহি ঘূৰি ঘূৰি লৈ গৈছে আপোনালোকে আহক আৰু আপোনাৰ ব্লগ চাই আহিলে নিশ্চয় আমি কিবা ডিছকাউণ্ট দিম চাওক আপোনালোকে জিন্সৰ কালাৰ অভাৱ নাই ব্ৰেণ্ডৰ অভাৱ নাই সকলো ধৰণৰ ব্ৰেণ্ড ইয়াত উপলব্ধ আছে স্পাৰ্কিৰ পৰা জাৰাৰ পৰা ধৰি সকলোখিনি ইয়াতে আপোনালোকৰ উপলব্ধ আছে তো চাওক আপোনালোকে গোটেইখিনি দাদাই দেখাই আছে তো আপোনালোকৰ জিন্সৰ কিমানলৈকে ৰেঞ্জ আছে জিন্স আমাৰ আপোনাৰ 700 পৰা লৈ 1200 লৈ আছে 700 পৰা 1200 ন 1400 আছে 1600 আছে হয় তো আপোনালোকে আহক ইয়াতে আৰু টি চাৰ্টখিনি মই আপোনালোকক দেখামেই টি চাৰ্ট সকলোখিনি ইয়াতে উপলব্ধ আছে আৰু বহুত ধৰণৰ কালেকশ্যন আছে জিন্সৰ সকলো ধৰণৰ কালেকশ্যন ইয়াতে উপলব্ধ আছে তো আৰু আছে ইয়াতে টি চাৰ্ট ন এইবিলাক বস্তুটো চাওক হয় চব এইটো টি চাৰ্ট হয় পিন্ধিলে আপুনি গম পাব কমফৰ্টেবল পাব হয় এই ফ্লেক্সি টি চাৰ্ট ন হয় 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 আচ্ছা
ইয়াতেতো সাইজৰ আপোনাৰ সব সাইজৰ পাব সব সাইজৰ পাব আৰু কালাৰ এক কালাৰ আছে হয় এক কালাৰ মই দেখাই দিম আপোনাক এইটো আপোনাৰ ষ্টাৰ ফল এইটো দেখাই আছে এইবোৰ আপুনি পাব এনেকৈ লগো তো ইয়াৰ ষ্টাৰ্টিং এইটো দেখিছে না কিমান ধুনীয়া হেৰি লগো আছে লগো চাওক আপোনালোকে কিমান ডাঠ লগো আছে চাওক এইটো আপোনালোকে চাওক কিমান ডাঠ লগো আছে এইটো নিজে গম পাব হয় ইয়াৰ ষ্টাৰ্টিং ৰেঞ্জ কেনেকা আছে আপোনাৰ দাদা এইটো আপোনাৰ 400 পৰা ষ্টাৰ্ট 500 আছে 500 পৰা ষ্টাৰ্ট মানে আপোনাৰ আপ টু কিমানলৈকে আছে আপোনালোকৰ টি-শাৰ্ট 400 পৰা আপোনাৰ 700 লৈ টি-শাৰ্ট পাই যাব 700 ন তো আৰু এটা কি দেখাব আপুনি এটা স্ক্যানাৰ দিয়া আছে স্ক্যানাৰ কৰিলে আপুনি গম পাব মাষ্টাৰ কপি হয় না ফাৰ্ষ্ট কপি হয় গম ইয়াতে পাব আপোনালোকে স্ক্যান কৰিলে মানে গোটেই ডিটেইলছখিনি আপোনালোকে পাই যাব হয় হয় এটা ষ্টাৰ ফলো হয় ষ্টাৰ ফলো ন ইয়াত আপোনালোকে আৰু কালেকশ্যন পাব তো আপোনালোকে আহক আৰু ইয়াৰ কালেকশ্যনখিনি আপোনালোকে তেতিয়া দেখিবলৈ পাব ইয়াত সকলো ধৰণৰ বস্তু উপলব্ধ আছে জেন্সৰ তো এইখিনি হৈছে চাৰ্টৰ কালেকশ্যন আছে যিহেতু নতুন নতুন ব্ৰেণ্ডৰ কালেকশ্যন দাদাই আনি থাকে তো ইয়াৰ পৰা নানে দাদাই বহুত বাহিৰৰ পৰা আনে বস্তু আৰু অনাগত দিনত আপুনিতো আৰু ইয়াৰ ভেৰাইটিজ আনি থাকিব ন দাদা হয় একদম বিহু ধামাকা আহি আছে বিহু আহি আছে হয় হয় একদম এক কালেকশ্যন পাব হয় মোৰ সব কালেকশ্যন সব বাহিৰৰ মাল একদম নিজৰ মেনুফেকচাৰ কৰি আনো হয় আহিলে কোৱালিটিও পাব হয় ভাল পাব ইয়াত মানে কোৱালিটি বেছ প্ৰডাক্ট বেচা হয় তো আপোনালোকে আহক আৰু এতিয়া ৰয়েল ফেশ্বনত আপোনালোকে ভিজিট কৰক তো চাই লওক আপোনালোকক মই এবাৰ 360 দেখাই দিছোঁ আপোনালোকক দোকানখন তো চাই লওক তো আজিৰ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু কমেণ্ট কৰি দিব আৰু ফেচবুকত যদি চাই আছে তেতিয়াহ'লে পেজটো ফ'ল' কৰি দিব তো মই আপোনালোকৰ সকলোখিনি ডিটেইলছ ৰয়েল ফেশ্বনৰ সকলোখিনি ডিটেইলছ মই মোৰ ডেছক্ৰিপশ্যনত দি দিম আৰু স্ক্ৰীণত নাম্বাৰ দি দিম তো আপোনালোকে কণ্টেক্ট কৰি আহিব পাৰিব তো আজিলৈ বাই বাই টাটা